নমস্কাৰ মোৰ অনুৰাগীসকল সকলোকে স্বাগতম জনাইছো আমাৰ কুইন এণ্ড পল্লৱীজ ব্লগছ চেনেলটিলৈ। কুঁৱলীত তিতি থকা নৰা আৰু পুৱাৰ কোমল বেলিৰ আমেজ ভৰা ৰদজাকে ৰিঙিয়াই মাতিছে পথাৰলৈ। আজি সঁচাই বহুতেই ভাল লাগিছে, খুব ফূৰ্তি লাগিছে সকলোৰে পথাৰলৈ যাম বুলি। আজি সকলোৱে আৱেগিক হৈ আছে কাৰণ আমি বহুত দিনৰ মূৰত পথাৰলৈ আহিছোঁ আজি প্ৰথম। ভতিজা দুটাক লৈ আহিছোঁ আজি বৌৰ ইণ্টাৰভিউ আছে, চ' লৈ আহিবলগীয়া হ'ল। ঘৰত নহ'লে আমনি কৰে বহুত। পথাৰতে এতিয়া খেলিব আমাৰ লগত। আজি কি খেলিবা বাবু? হা কি খেলিবা? বাবু হাই কৈ দিয়া। মোৰ পিছে পিছে কেলে হাঁহিছে মোৰ পিছে। এয়া মায়ে ধান কাটি আছে। আইতাই ধান কাটি আছে কৈ দিয়া। ভালকে কোৱা। আইতাই ধান কাটি আছে কৈ দিয়া। বন্ধু বান্ধৱীসকল, আঘোণ মাহ এতিয়া সকলোৰে হাতে হাতে কাচি আৰু আঘোণৰ পথাৰত সকলোৱে ইতিমধ্যে ভৰি দিছেহি। পথাৰৰ সোণালী ধানবোৰ ঘৰলৈ কঢ়িয়াই থকা বতৰ। আমিও আহিলোঁ। আমাৰ যিখিনি ব্লেক ৰাইচৰ কঠীয়া শাওনৰ পথাৰত ৰুইছিলোঁহি, সেইখিনিয়ে এতিয়া আমি কাটি আছোঁ আজি। গতিকে আপোনালোকে আগলৈ চাই যাওক আমি পথাৰত কি কৰিলোঁ, কি ধেমালি কৰিলোঁ আৰু পথাৰৰ যিখিনি কাম কৰিলোঁ আমি সকলোবোৰেই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। আৰু যদি ভাল পায় তেনেহ'লে আমাৰ চেনেলটি লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পথাৰত ধানৰ নৰা কাটি পেঁপা বজোৱাৰ আনন্দই বেলেগ, সেয়া বুজাইহে বুজে। বন্ধু বান্ধৱীসকল, সেয়ে মই ধানৰ নৰা কাটি পেঁপা বজাবলৈ পেঁপাটো বনাবলৈ চেষ্টা কৰি আছোঁ আৰু বজালে মানে আপোনালোকে শুনিব। তোমাৰ চুলিখিনি বেয়া হৈ আছে কিন্তু দেই, ধানৰ মাজত সোমাই। পেঁপাটো সৰু নৰা এডালে খুচি ল'ব লাগে বজোৱাৰ আগতে। পেঁপাটোৰ ভিতৰত বগা বগা কপাহৰ দৰে আঁহ নিচিনা থাকে, সেইকাৰণে মই সোমোৱাই মেলি ল'লোঁ এবাৰ। এতিয়া বজাই দিলোঁ, বাজি গ'ল। কি মজা! আজি একেবাৰতে পেঁপাটো বাজি গ'ল। দুপৰীয়া হ'ল যেতিয়া এতিয়া ৰবাব টেঙাৰ বেলা। ভতিজাই নেৰে, কাটিবই লাগে। ৰবাব টেঙা খাম নহয়, এতিয়া কাটি আছোঁ। হাতত কাটিব চাবা কুইন। আজি টেঙা কটা হ'বনে? নেৰেই দেখোন, চাওক না ইমান আমনি। ৰবাব টেঙাটো নকটালৈকে মানে শান্তিয়ে নাই। কাটি মেলি খাই লওঁ, আপোনালোককো দেখুৱাম। আজি বহুত বতাহ মাৰিছে কিন্তু দেই। লৈ আহাচোন অকণমান। এয়া চোৱা, আজি ৰঙাটো নহয় যে, বগাটো দেখোন। ৰবাব টেঙা নহয়, এইটো বগা। কি টেঙা হয়? হা? বগা ৰবাব টেঙা। এইটো বগা ৰবাব টেঙা, বগা। তুমি মিঠা হয় নাই? মিঠা খাব লাগিব। ৰবাব টেঙা খাইছে। খালোঁ আজি ৰবাব টেঙা পথাৰত। দিয়া। চাওক চাওক ৰবাব টেঙা খালোঁ আৰু ভালকৈ দেখুৱাম বুলি ভাবিছিলোঁ, নহ'ল আৰু দেখুৱা।
উপায় নাই। দেখিছে খাই মেলি বিলাটোকো এৰি দিয়া নাই বল খেলিছে কিহে পাইছে ইহঁতক ৰবাব টেঙাৰে বল খেলিছে দুটাই। দিয়া গ'ল দিয়া। ভাবিছিলোঁ আজি ৰবাব টেঙা আনিছোঁ পথাৰত বহুত ভালকৈ কাটিম আৰু আপোনালোককো দেখুৱাম বুলি, কিন্তু সেয়া নহ'ল আৰু সম্পূৰ্ণ হৈ নুঠিলে, কিয়নো ভতিজাটোৱে দেখিলে আপোনালোকে ইমান আমনি কৰিলে, গতিকে তেনেকৈয়ে আৰু। কি লাগে শুনো? কি ভাত লাগে? আইও কোনে পেলালে জানো? ভাত লাগিব? আইও বেচেৰাটো ভোক লাগিছে জানো? কত ভোক লাগিছে? ভোক ক'ত লাগিছে? ভোক লাগিছে বেচেৰাটো টোপনিও ধৰিছে, ভোকো লাগিছে বেচেৰা, আমনি কৰিব ধৰিছে এতিয়া। জলকীয়া দিয়া চাটনি খাই দিছোঁ। জলকীয়া দিয়া চাটনি খাই দিছোঁ, নাই পুৰা বেছিকৈ জা লাগি গৈছে এইবাৰ। আমি কিন্তু কাহিত নাই খোৱা দেই। এতিয়া দিনৰ হোৱাৰ সময়, গতিকে মায়ে বুকুচাত বান্ধি ল'লে এয়া, আৰু বুকুচাত লৈয়ে মায়ে ধান কাটিব ধৰিছে। এইফালে আমাৰ কুইনো কাটি আছে, ধানৰ খৰক খৰক শব্দ, খৰং খৰং শব্দ, ভাল লাগিছে শুনি। এয়া চব ধান দাইছোঁ, এইখিনি ব্লেক ৰাইচৰ হয় ধান। এয়া দেখিলে শুই গ'ল এতিয়া, উৎপাত কৰি 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 আমনি কৰি কৰি শুই গ'ল। না মই ভালকৈ ভিডিঅ' কৰিব পাৰোঁ, না ধান কাটিব পাৰোঁ, বহুত আমনি কৰিছে। আমনি মানে তাৰ লগত খেলি থাকিব লাগে আৰু। তাৰপিছত এতিয়া শুই গ'ল, অকণমান দাম ভাত পানী খাই উঠিলোঁ। ভাত খোৱাখিনি ভালদৰে দেখাম বুলি ভাবিছিলোঁ, কিন্তু নহ'ল আৰু যিটো উৎপাত কৰিলে। দেখিছে কি মস্ত টোপনি গৈ আছে বাপৰে কেঁচা ধানৰ খৰং খৰং শব্দই তাক উঠাব নোৱাৰে আৰু এতিয়া ইমান আমনি কৰিছে নিজে এতিয়া আৰামত শুই গৈ আছে অথনিৰ পৰা পৰা ধান দাই আছিলোঁ, পেহীক ক'লোঁ অকণমান বহি লওঁ, তাৰপিছত আপোনালোকৰ লগত অকণমান কথা বতৰা পাতি লওঁ। আজি আমি পথাৰত আছোঁ আৰু ধান দাই আছোঁ, আৰু ধান দাই থাকোঁতে এয়া হাতত কি হ'ল এইবোৰ। দেখিছেনে মোৰ পিছফালে ধানবোৰ কাটি কাটি এনেদৰে পেলাই গৈছে। এনেদৰে ধান কাটি পেলোৱা পদ্ধতিটোক আমি পাঞ্জা কটা বুলি কওঁ। আৰু এয়া ধানখিনি বান্ধিবলৈ কাৰণে, মুঠিটো বান্ধিবলৈ কাৰণে এনেদৰে ওপৰত নৰা দি গৈছে। আমি মুঠি কাটিছোঁ, আমাৰ ভাগি কৰা মানুহ ঘৰে মানে পাঞ্জা কাটিছে। পাঞ্জা কাটিলে ধান কাটি সোনকালে শেষ কৰিব পাৰি, কিন্তু মুঠি বান্ধিলে একেবাৰতে হৈ যায় মানে, আৰু দুবাৰ একেটা কামকে কৰিব নালাগে। আৰু এইখিনি এতিয়া ধান কাটি শেষ কৰিলে আজি, তথাপিও আকৌ বান্ধিবলৈ আহিব লাগিব। এইজন মামাই আমাৰ ভাগি খেতি কৰিছে। এয়া মামাই পাঞ্জা কটা মুঠিবোৰ চপাই লৈছে, বহুত ডাঙৰ ডাঙৰ হয় পাঞ্জা কটা মুঠিবোৰ। এনে নৰ্মেল মুঠিতকৈও এইবোৰ ডাঙৰ হয়, গধুৰ হয়, সেইকাৰণে ওচৰতে চপাই লৈছে। এনেদৰে চপাই কৰি থ'ব লাগিব, নহ'লে বৰষুণে বেয়া কৰিব। বৰষুণৰ কোনো সম্ভাৱনা নাই, সেইকাৰণে চপাই মেলি ৰাখি দিছে এনেকৈ। আৰু এইফালে আমাৰ মায়ে মুঠি চপাইছে, লৈ যাব লাগিব, গধূলি হৈ আহিছে, সেইকাৰণে সোনকালে সোনকালে চপাব লাগে। এতিয়া ময়ো লাগি গৈছোঁ ধানখিনি চপাবলৈ।
নহ'লে অকলে অকলে চপালে বহুত দেৰি লাগি যায়। সেইকাৰণে সৰু সৰু মুঠি যিহেতু চপাই এনেদৰে ৰাখিব লাগিব, পুজি কৰি দিব লাগিব, তেতিয়া মানে বান্ধিবৰ কাৰণে সুবিধা হয় বা কঢ়িয়াবলৈও সুবিধা হয়। চব ফালৰ পৰা চপাই আনি এটা জেগাত থৈ মেলি এনেকৈ 2টা পুজি বনালোঁ আমি। পশ্চিমৰ আকাশত এতিয়া পেলি লহিওৱাৰ সময়, গতিকে দাদাহঁতে এয়া ধানখিনি সুমুৱাই লৈছে গাড়ীত, যাব লাগিব। আৰু মায়ো লেচেৰি বুটলা শেষ কৰি দিনক পিঠিত বান্ধি এয়া ঘৰমুৱা হৈছে। গতিকে বন্ধু বান্ধৱীসকল, এতিয়া টালি টোপোলা লৈ ঘৰলৈ যাবলৈ ওলাইছোঁ, কাৰণ আমাৰ ধান যিমানখিনি আছিলে সকলোখিনি শেষ কৰিলোঁ। আৰু লগে লগে আমি এতিয়া ভিডিঅ'টো সামৰিব লাগিব। যদি চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু কমেণ্টত লিখিব কেনে পালে ব্লগটো, আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ আহোঁ, নমস্কাৰ, জয় আই অসম।